Hello friends, welcome to our channel Asomi. Friends, আমি ইমান দিনে ডান্সৰ ভিডিঅ' আপলোড কৰি আহিছিলোঁ, বাট আজি আমি এটা বেলেগ ধৰণৰ ভিডিঅ' কৰিব ওলাইছোঁ। সো আহকচোন আৰম্ভ কৰোঁ। অশান্তি। ফ্ৰেণ্ডছ, আজি আমি বাদুলি খুৰুঙলৈ আহি আছোঁ। এই বাদুলি খুৰুংটো নগাঁও ডিষ্ট্ৰিক্টৰ মাছমুদিয়াত থকা কন্দলি পাহাৰত অৱস্থিত। এই বাদুলি খুৰুংটোৰ ভিতৰ চলাত এক বিশেষ ৰহস্য বা বিশেষত্ব আছে। আমি আজি বাদুলি খুৰুঙলৈ অহা কাৰণটো হ'ল ইয়াৰ ভিতৰৰ বিশেষত্বখিনি যাতে নিজ চকুৰে চাব পাৰোঁ আৰু আপোনালোককো দেখুৱাব পাৰোঁ। চ' গাইজ, বাদুলি খুৰুঙৰ ভিতৰ চৰাৰ বিষয়ে চাবলৈ আৰু ভালকৈ জানিবলৈ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, নগাঁও জিলাৰ কন্দলিৰ এই বাদুলি খুৰুংটো ঐতিহাসিক যুগৰে আৰু এটা সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। শুনা যায় যে ঐতিহাসিক যুগত আজিৰ বাদুলি খুৰুং থকা ঠাইখিনিত এখন নাৰী ৰাজ্য আছিল। তাত থকা সকলো প্ৰজাই নাৰী আছিল আৰু নাৰীসকলে সাম্ৰাজ্য চলাইছিল। আৰু এই ৰাজ্যখনত পুৰুষৰ প্ৰৱেশ নিষেধ আছিল। কিন্তু এদিন এজন ঋষিমুনিয়ে কৌতূহলৰ বশৱৰ্তী হৈ নাৰীৰ বেশ ধৰি গুহাটোৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰে। কিন্তু তাতেই এটা অঘটন ঘটিল। দুৱাৰপালকসকলে মুনিজনক চিনাক্ত কৰিলে আৰু অপমান কৰি তাৰ পৰা খেদি দিলে। তাৰ পাছত মুনিজনে অপমানিত হৈ গোটেই ৰাজ্যখনক শাপগ্ৰস্ত কৰিলে। ৰাজ্যখনৰ ৰাণী আৰু সমগ্ৰ প্ৰজাক বাদুলি হ'বলৈ আৰু তাতে বন্দী হৈ থাকিবলৈ শাপ দিলে। সেই প্ৰজাসকলে এতিয়াও বাদুলিৰ ৰূপত বাস কৰি আছে বুলি বিশ্বাস কৰা যায়। এতিয়াও গুহাৰ সন্মুখৰলৈকে বাদুলিবোৰ ভৰি থকা দেখা যায় আৰু মানুহৰ প্ৰৱেশত বাধা দিয়ে। কিন্তু শিৱৰাত্ৰিৰ পিছৰ 3 দিন বাদুলিবোৰে গুহাৰ বাট এৰি দিয়ে আৰু গুহাৰ ভিতৰত মানুহৰ প্ৰৱেশ উপযোগী হৈ পৰে। তাৰ পিছৰে পৰা স্থানীয় ৰাইজসকলে গুহাটো পবিত্ৰ স্থান হিচাপে মানি লয় আৰু তাৰ ওচৰৰ এটা মন্দিৰ স্থাপন কৰে আৰু শিৱৰাত্ৰিৰ পিছৰ 3 দিন পূজা অৰ্চনা কৰে আৰু গুহাটোৰ নামনি ভাগত এখন মেলাৰ আয়োজন কৰে। আমি আহি এতিয়া খুৰুঙৰ নামনি ভাগ পাইছোঁহি। খুৰুঙলৈ যোৱাৰ আগত মেলাখন এবাৰ চাওঁ আহকচোন। মেলাখন সঁচাকৈ অতিকৈ মনোগ্ৰাহী।
পাহাৰীয়া জনজাতীয় লোকসকলে প্ৰদৰ্শন কৰা থলুৱা খাদ্যসমূহ আৰু কেতিয়াও নাম নুশুনা শাক-পাচলিবোৰ দেখি ভাল লাগিল। ব'লক এতিয়া আমি মূল খুৰুংটোৰ ফালে আগবাঢ়ো। এতিয়া আমি বাদুলি খুৰুঙৰ মূল দুৱাৰখন পাইছোহি। এইফালেদি আমি ভিতৰলৈ সোমাব লাগিব। আহকচোন একালৰ নাৰী ৰাজ্যখনত প্ৰৱেশ কৰোঁ আৰু অভিশপ্ত ঠাইখন এক্সপ্ল'ৰ কৰোঁ। গুহাৰ ভিতৰখন অতিকৈ দুৰ্গম। চাৰিওফালে ঘোপ মৰা আন্ধাৰ আৰু দুৰ্গন্ধময়। বাদুলিবোৰ ওচৰতে উৰি আছে। সঁচাকে এক ভয় লগা পৰিৱেশ। আহকচোন আৰু অলপ ভিতৰলৈ সোমাই যাওঁ।
ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।